নমস্কাৰ বন্ধু। আজি আমি ঘৰৰ ৱাৰিঙৰ কাৰণে ছাদ ঢালাই কৰাৰ আগত যিবোৰ ব্যৱস্থা কৰা হয়, ছাদত ফেন বক্স, লাইট বক্স, পাইপ আদি কিভাৱে সোমাই ঢালাই কৰা হয় তাৰ ওপৰত এই ভিডিঅ'টো কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ৰুমৰ বিমৰ চাৰিওপিনে য'ত য'ত পাইপবোৰ ডপিছ হ'ব সেইবোৰ ফুটা কৰি লোৱা হৈছে। আৰু এয়া ফেন বক্সটো ৰুম অনুযায়ী মিডলত যোগ কৰি ফেন বক্স পেলোৱা হৈছে। আৰু এইটো হ'ল জংচন বক্স, ফ'ৰৱে জংচন বক্সটো এইকাৰণে দিয়া হৈছে লাইটৰ কাৰণে, আৰু ইয়াত মছলা, চিমেণ্ট এইবোৰ নোসোমাবৰ কাৰণে শুকান বালিৰে তলত সোমাই দিয়া হৈছে, যাতে চিমেণ্টৰ মছলা ওপৰত সোমাই নাযায়, পাইপবোৰ জাম নহয়, আৰু এই ঢালাই মছলাৰে জাম কৰি দিয়া হৈছে। ইয়াত ডপিছ নামি গৈছে। এতিয়া সমান্তৰালভাৱে সকলো ৰুমৰ ছাদত ঢালাই আৰম্ভ কৰিছে। বিমবোৰ ঢালাই কৰি গৈছে। আৰু এই জংচন বক্সৰ যিবোৰ মানে ফুটা থাকে সেইবোৰ পলিথিনেৰে জাম কৰি দিয়া গৈছে, যাতে চিমেণ্ট, মছলা এইবোৰ সোমাই নাযায়, পাইপবোৰ জাম নহয়। এইটো হ'ল ঢালাই ভাইব্ৰেশ্যন মেচিন। বিমবোৰত মছলাবোৰ সোমাই যাবৰ কাৰণে ভাইব্ৰেশ্যন দিয়া হয়। এতিয়া সকলোবোৰ ছাদৰ ওপৰত, শ্বাটাৰিঙৰ ওপৰত মছলাৰে সম্পূৰ্ণ ভৰাই মিলাই দিয়া হৈছে, আৰু ইয়াৰ ভিতৰতে আমাৰ পাইপবোৰো সোমাই থাকিলে। এনেকৈয়ে ছাদ ঢালাইৰ ভিতৰত পাইপবোৰ পেলোৱা হয়।